নমস্কাৰ পোনপ্ৰথমতেই মই আপোনালোকক মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি পুনৰ আহিছোঁ মই এটা নতুন ভিডিঅ'লৈ এটা নতুন কণ্টেণ্ট লৈ আজি এনেকুৱা এটা ভিডিঅ'লৈ আহিছোঁ যিটো নেকি বহুত বেছি ভাল লগা আৰু বহুত বেছি ইম্পৰ্টেণ্ট বা গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে তো ব'লক সোনকালে দেৰি নকৰি সোনকালে ভিডিঅ'টো মই আৰম্ভ কৰোঁ। চাওক ইউটিউবৰ ফালৰ পৰা এটা বহুত ডাঙৰ নিউজ আহিছে যেটো নেকি আমাৰ নিচিনা সৰু সৰু যিসকল কন্টেন্ট ক্ৰিয়েটৰ আছে যিসকল জেনুইন কন্টেন্ট ক্ৰিয়েটৰ আছে আৰু লগতে যিসকলে সৰু সৰু আৰু বিভিন্ন ধৰণৰ ভিডিঅ'ছ কিছুমান বনাই থাকে তেওঁলোকৰ কাৰণে এটা বহুত ডাঙৰ নিউজ আহিছে তেওঁলোকৰ কাৰণে এটা বিগেষ্ট আপডেট ইউটিউবে লৈ আহিছে এবাৰ নতুনকৈ যিটো নিউয়ৰ্ক টাইমছত প্ৰকাশ পাইছিলে। নিউয়ৰ্ক টাইমছত প্ৰকাশ পোৱা বাতৰিটোৰ অনুসৰি ইউটিউবৰ যিসকল ডাঙৰ যিসকল পলিচি মেকাৰ্ছ আছে তেওঁলোকে কিছুমান পলিচি আনি থাকে আৰু কিছুমান পলিচি তেওঁলোকে আপডেট কৰি থাকে আৰু তেওঁলোকে এইটো ডিচাইড কৰে যে কোনবোৰ চেনেলে মনিটাইজেশ্যন হ'ব আৰু মনিটাইজেশ্যনৰ ক্ষেত্ৰত প্ৰচেছটো কেনেকুৱা হ'ব কি ক্ৰাইটেৰিয়া থাকিব এই সকলোখিনি তেওঁলোকে ডিচাইড কৰে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ কিছুমান পলিচি বনাই থাকে। আৰু এতিয়াতো আপোনালোক সকলোৱে জানেই যে এটা ইউটিউব চেনেল মনিটাইজ হ'বলৈ হ'লে কি ক্ৰাইটেৰিয়া হ'ব লাগিব যে 4 ঘণ্টা তেখেতসকলৰ ৱাটচ টাইম হ'ব লাগিব চেনেলটোত অল টোটেল আৰু লগতে 1K ছাবস্ক্ৰাইবাৰ 1000 ছাবস্ক্ৰাইবাৰ তেওঁলোকে পাৰ কৰিব লাগিব। তাৰ পিছতহে তেওঁলোকে যি মনিটাইজেশ্যন আছে বা তেওঁলোকৰ যিখিনি পইচা আৰ্ণ কৰিব পাৰে যিখিনি ইনকম চ'ৰ্চটো বা ইনকম আৰ্ণ কৰিব পাৰে সেইখিনি তেওঁলোকৰ তাৰ পিছতহে তেওঁলোকে কৰিব পাৰে আৰু এইটো হৈছে এইটো বৰ্তমানৰ যিটো পলিচি আৰু এইটো সকলোৱে জানে আপোনালোকেও জানে আৰু প্ৰত্যেকজন ব্যক্তিয়ে যিসকলে ইউটিউব নচলায় বা চলায় তেওঁলোকেও জানে। এইটো যিটো পলিচি এইটো এই কাৰণে কৰিছিলে যে এটা টাইম আছিলে যিটো টাইমত নেকি এনেকুৱা মনিটাইজেশ্যন বা এনেকুৱা 1K ছাবস্ক্ৰাইবাৰ বা 4000 ঘণ্টা হ'বলগীয়া বুলি কোনো কথা নাছিলে আৰু তেতিয়া কি হৈছিলে বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণৰ কণ্টেণ্ট বনাই কিছুমান ভাইৰেল ভিডিঅ' বনাই গম পাইছে কি কথা কৈছোঁ মই তেওঁলোকে কি কৰিছিলে ভাইৰেল হৈ গৈছিলে আৰু বহুত বেছি ভিউজ গেইন কৰিছিলে বিভিন্ন ধৰণে আৰ্ণ কৰিছিলে কেতিয়াবা লোকৰ কণ্টেণ্ট লোকৰ ছংছ বা লোকৰ কিবা কিবি ইউজ কৰিও তেওঁলোকে ভিডিঅ'টো ভাইৰেল কৰিছিলে আৰু তাৰ ঠিক পিছতে ইউটিউবে এনেকুৱা এটা প্ৰচেছ আনিলে এনেকুৱা এটা পলিচি আনিলে যিটোৰ পৰা নেকি এনেকুৱা ধৰণৰ যিবোৰ নেকি আনৰ ভিডিঅ' আনৰ পপুলাৰ ভিডিঅ' বা আনৰ পপুলাৰ ছংছ বা আনৰ পপুলাৰ ক্লিপ কিছুমান ব্যৱহাৰ কৰি আপোনালোকে নিজৰ ভিডিঅ'টো ভাইৰেল কৰিব নোৱাৰিব আৰু আপোনালোকে কোনো ধৰণৰ পইচা গেইন কৰিব নোৱাৰিব আৰু এই পলিচিটো যথেষ্ট ভাল আছিলে মই বেয়া বুলি ক'বলৈ নাযাওঁ। এইখিনিৰ পৰা কি হ'ল আমাৰ যিসকল ইউটিউবাৰ তেখেতসকলে ভাল কিছুমান কণ্টেণ্ট বনাবলৈ ল'লে নিজা কণ্টেণ্ট বনাবলৈ ল'লে আনৰ কণ্টেণ্ট নোলোৱাকৈ নিজকে নিজে নিজৰ ক্ৰিয়েটিভিটি দেখাবলৈ ল'লে কিন্তু ইয়াত এটা সমস্যা আহিলে কি হ'ল আমাৰ যিসকল সৰু যিসকল কণ্টেণ্ট ক্ৰিয়েটৰ আছিলে যিসকলে নেকি নিজৰ চেনেলটো গ্ৰ' কৰিব পৰা নাছিলে বহুত কষ্ট কৰি আছিলে কিন্তু নিজৰ চেনেলটো গ্ৰ' হোৱা নাছিলে বা তেওঁলোকৰ ভিডিঅ'খিনি ভাইৰেল হোৱা নাছিলে তেওঁলোকৰ ক্ষেত্ৰত কি হ'ল তেওঁলোক ডিম'টিভেট হৈ গ'ল আৰু তেওঁলোকে কি কৰিলে আধাতে ইউটিউব বাদ দি দিবলগীয়া হৈ গ'ল যিহেতু তেওঁলোকে কোনো ধৰণৰ আৰ্ণ কৰিব গতিকে তেওঁলোকে ভাবিলে কি ইউটিউবত জোখতকৈ বেছি সময় দি কোনো ধৰণৰ তেখেতলোকৰ লাভ হোৱা নাই আৰু ইয়াৰ ফলত নট অনলি সেই ক্ৰিয়েটৰসকলৰ লোকচান হৈছে আৰু ইয়াৰ ফলত ইউটিউবৰ বহুত বেছি লোকচান হৈ গৈছে। ইউটিউবে কি হৈছে ভেৰাইটিজ যি কণ্টেণ্ট ক্ৰিয়েটৰ আছিলে সেইখিনি নোপোৱা হৈ গৈছে। ইউটিউবে এতিয়া নতুন কিছুমান কণ্টেণ্ট ক্ৰিয়েটৰ নতুন কিছুমান ক্ৰিয়েটিভিটি থকা নতুন কিছুমান কণ্টেণ্ট তেওঁলোকে বিচাৰিছে আৰু নতুন কিছুমান চেনেল তেওঁলোকক লাগে বা তেওঁলোকে বিচাৰিছে আৰু তেওঁলোকে কেতিয়াবা নতুন কিছুমান বিগেষ্ট আপডেট লৈ আহিছে। তো নিউয়ৰ্ক টাইমছত প্ৰকাশ পোৱা অনুসৰি যে আমাৰ প্ৰথমটো যিটো আপডেট হৈছে সেইটো যথেষ্ট এটা ভাল আপডেট যিটো নেকি আমাৰ যি মনিটাইজেশ্যন হ'বলৈ বা আমাৰ যিটো মনিটাইজ হ'বলৈ আমাৰ চেনেলটো যি 4000 ঘণ্টা ৱাটচ টাইম আছিলে সেইটো এতিয়া ইউটিউবে কমাই আনিব আৰু কমাই আনি তাৰ হয়তো 50% কমাই আনিব বা যথেষ্টখিনি কমাই আনিব। ইয়াৰ জৰিয়তে কি হৈছে আমাৰ যিসকল কণ্টেণ্ট ক্ৰিয়েটৰ আছে তেওঁলোকে যদিও নিজৰ চেনেলটো গ্ৰ' কৰিব পৰা নাই কিন্তু যদি তেওঁলোকে একেৰাহে ভিডিঅ' দি থাকে বা ভিডিঅ' আপলোড কৰি থাকে বা নিজৰ চেনেলটোত কাম কৰি থাকে তেতিয়াহ'লে নিশ্চয় তেওঁলোকে বহুত বেছিকৈ পইচা আৰ্ণ কৰিব নোৱাৰিলেও কম পৰিমাণে যিখিনি তেখেতলোকৰ বেছিক যিখিনি নিডছ বা ডেইলি যিখিনি তেওঁলোকৰ খৰচ মানে এক্সপেণ্ড সেইখিনি যাতে তেওঁলোকে কৰিব পাৰে তেওঁলোকে নিজৰ চেনেলটোত গ্ৰ' কৰাৰ ক্ষেত্ৰত যিহেতু যদি কিবা এটা কমকৈ হ'লেও ডাঙৰ ইউটিউবাৰখিনিৰ নিচিনাকৈ যদিও আৰ্ণ কৰিব নোৱাৰে কমকৈ যদিও আৰ্ণ কৰিব পাৰে তেতিয়াও তেওঁলোকৰ কি হ'ব যথেষ্টখিনি নিজকে চলাই নিবলৈ যথেষ্টখিনি সহায় হ'ব। তো এইটো এটা নতুন আপডেট আহিছে ইউটিউবৰ ফালৰ পৰা তেওঁলোকৰ যিটো আপডেট আহিছে সেই আপডেটটো অনুসৰি এইটো কৈছে যে মনিটাইজ হ'বলৈ যিকোনো এটা চেনেল মনিটাইজ হ'বলৈ যে 1K ছাবস্ক্ৰাইবাৰ বা 4000 ঘণ্টা চলিব লাগে যিহেতু এটা চেনেলত 1K ছাবস্ক্ৰাইবাৰ হোৱাটো টান নহয় কিন্তু 4000 ঘণ্টা ৱাটচ টাইম হোৱাটোহে বা ভিডিঅ'টো ভাইৰেল হোৱাটো বা চেনেলটো ভাইৰেল হোৱাটোহে বেছি প্ৰয়োজনীয়। গতিকে আৰু এইটো বহুতৰ কাৰণে কঠিন কাম বহুতে এতিয়াও ছাৰ্ভাইভ কৰি আছে কিন্তু তেওঁলোকে নিজৰ চেনেল
কণ্টেণ্টটো ভাইৰেল কৰিব পৰা নাই বা নিজৰ যিকোনো এটা ভিডিঅ' তেওঁলোকে ভাইৰেল কৰিব পৰা নাই গতিকে তেওঁলোকৰ বাবে আৰু এই সৰু সৰু যিসকল ক্ৰিয়েটৰ আছে বা নতুনকৈ যিসকল ক্ৰিয়েটৰ ওলাই আহিব এতিয়া যেটো ইউটিউবক লাগে নতুন ক্ৰিয়েটৰ নতুন কণ্টেণ্ট বনোৱা ৰিয়েল যিসকলে কণ্টেণ্ট বনাব নিজা কণ্টেণ্ট বনাব তেনেকুৱা ক্ৰিয়েটৰ লাগে আৰু ভেৰাইটিজ কণ্টেণ্ট ক্ৰিয়েটৰ লাগে তেওঁলোকক যিকোনো এটা লাইনত যোৱা ক্ৰিয়েটৰ নালাগে গতিকে মই ভাবিছোঁ কি এইটো এটা বহুত ডাঙৰ নিউজ আৰু এইটো বহুত এটা ভাল খবৰ যিহেতু সৰু চেনেলখিনিও কিবা নহয় কিবা এটা আৰ্ণ কৰিব পাৰিব নেক্সট ইয়াৰ ছেকেণ্ড যিটো আপডেট আহিছে এইটো এটা বহুত ভাল আপডেট যেটো নেকি ইউটিউবৰ যিসকল পলিচি মেকাৰ্ছ আছে তেখেতলোকৰ মতে বা নিউয়ৰ্ক টাইমছত প্ৰকাশ পোৱা অনুসৰি যে আমাৰ যিসকল শৰ্টছ ক্ৰিয়েটৰ আছে যিসকলে ইউটিউব শৰ্টছ বনায় তেওঁলোকেও এতিয়াৰ পৰা মনি আৰ্ণ কৰিব পাৰিব তেওঁলোকৰো যেটো তেওঁলোকৰ যিখিনি ভিউজ সেইখিনি কাউণ্ট কৰা নহয় এতিয়াৰ পৰা তেওঁলোকৰ ভিউজখিনিও কাউণ্ট কৰা হ'ব তেওঁলোকেও সেই শৰ্টছ বনায়ো বহুত বেছি পইচা আৰ্ণ বহুত বেছি নহ'লেও খুব কম পৰিমাণে হ'লেও তেওঁলোকে পইচা আৰ্ণ কৰিব পাৰিব কমকৈ হ'ব কিন্তু তেওঁলোকে আৰ্ণ কৰিব পাৰিব আৰু এইটো মই ভাবিছোঁ এইটো এটা বহুত ভাল খবৰ আমাৰ যিহেতু বহুত আছে এনেকুৱা মানুহ যিসকলে শৰ্টছ ক্ৰিয়েট কৰি ভাল পায় বা শৰ্টছ ক্ৰিয়েট কৰে ভাল কিছুমান গানত তেওঁলোকে ডান্স কৰি দেখায় বা বিভিন্ন ধৰণৰ শৰ্টছ ক্ৰিয়েট কৰিব পাৰে গতিকে তেওঁলোকৰ বাবে এইটো এটা বহুত ডাঙৰ আপডেট হয় আৰু এটা বহুত ভাল নিউজ হয় আৰু ইউটিউবে যিটো থাৰ্ড আপডেট আনিছে সেই আপডেটটো অনুসৰি আমাৰ যিসকল ডান্সাৰ্ছ আছে আমাৰ যিসকল ভাল চিনেমেটোগ্ৰাফাৰ আছে আমাৰ যিসকলে ভাল এনেকুৱা কিছুমান চিনেমেটোগ্ৰাফি ভিডিঅ' বনাই থাকে যিসকলে নেকি ভাবিছে যদিও ভাবে তেওঁলোকে কিছুমান ভাল লগা সংছ বা পপুলাৰ সংছ তেওঁলোকে নিজৰ ভিডিঅ'ত ব্যৱহাৰ কৰিব নোৱাৰে বিভিন্ন ধৰণৰ সংছ আছে যিখিনি নেকি অলৰেডি বহুত বেছি পপুলাৰ অলৰেডি বহুত বেছি ভাইৰেল যাৰ জৰিয়তে আপোনাৰ যিটো ভিডিঅ' সেইটো ভাইৰেল হোৱাৰ চান্স বহুত বেছি থাকে কিন্তু আপোনালোকে কি হয় বিভিন্ন ধৰণৰ ডাঙৰ যিসকল কোম্পানী আছে যি মিউজিক কোম্পানীয়ে হওক টি চিৰিজ হওক বা ৱৰ্ল্ড ৱাইডত যিসকল বহুত বেছি পপুলাৰ সংছ আছে সেইখিনি কি হয় আপোনালোকে নিজৰ কণ্টেণ্টত নিজৰ ভিডিঅ'ত আনি আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰে আৰু যদিও তেওঁলোকে ব্যৱহাৰ কৰে তথাপিও কি হয় তাৰ যি ৰেভিনিউ আপোনাৰ যিটো কণ্টেণ্টটোৰ যি ৰেভিনিউ আপোনালোকে অন্য এটা ভিডিঅ'ৰ সংছ বা মিউজিক ব্যৱহাৰ কৰাৰ কাৰণে কি হয় আপোনাৰ যিটো ৰেভিনিউ সেইটো সেই যি সংছটোৰ অৰিজিনেল মেকাৰ্ছ আছে তেওঁলোকৰ হাতলৈ গুচি যায় আৰু লগতে আপোনাৰ ওপৰত আপোনাৰ চেনেলটোৰ ওপৰত ষ্ট্ৰাইক লাগি যায় কপিৰাইট ষ্ট্ৰাইক লাগি যায় আৰু এতিয়া বৰ্তমান ইউটিউবে এটা নতুন এনেকুৱা আপডেট লৈ আহিছে যাৰ জৰিয়তে আপুনিও সেই পপুলাৰ সংছ বা সেই পপুলাৰ মিউজিক যদি আপুনি ব্যৱহাৰ কৰিব বিচাৰিছে যদি আপোনালোকে বিভিন্ন ধৰণৰ ডান্সিঙৰ ভিডিঅ' বনায় বা ডান্সৰ ভিডিঅ' বনায় তেতিয়াহ'লে এনেকুৱা কিছুমান পপুলাৰ সংছ যিটো মন যায় আপুনি ব্যৱহাৰ কৰিব পাৰিব আৰু আপোনাৰ চেনেলত কোনো ধৰণৰ কপিৰাইট ষ্ট্ৰাইক নালাগে আপোনাৰ ধৰণৰ কোনো ক্লেইম নকৰে আৰু লগতে আপুনি যিখিনি ৰেভিনিউ পাব সেইখিনি যিখিনি আপুনি ৰেভিনিউ জেনেৰেট কৰিব সেই সকলোখিনি আপোনাৰে হ'ব সো আজি মোৰ এই ভিডিঅ'টোত আপোনালোকৰ মাজলৈ অনা এই বিগেষ্ট আপডেট এইকেইটাই আছিলে আৰু খুব সোনকালে হয়তো ইউটিউবে পলিচিকেইটা ইমপ্লিমেণ্ট কৰিব আৰু যদি আপুনিও এজন সৰু ইউটিউবাৰ হয় আৰু যদি আপুনি নিজৰ চেনেলটো গ্ৰ' কৰিব পৰা নাই বহুত কষ্ট কৰিও গ্ৰ' কৰিব পৰা নাই মই ভাবিছোঁ এই যিকেইটা ইউটিউবৰ নতুন আপডেট আহিছে এই আপডেটকেইটাৰ জৰিয়তে আপুনিও নিজৰ চেনেলটো গ্ৰ' কৰিব পাৰিব বা এই আপডেটকেইটাই আপোনাৰ চেনেলটো গ্ৰ' হোৱাত যথেষ্টখিনি সুবিধা কৰিব তো আপুনি কি ভাবে এই আপডেটখিনিৰ ক্ষেত্ৰত এই যিকেইটা নিউ পলিচি আনিছে নিউ আপডেট আনিছে এই পলিচিকেইটাৰ ক্ষেত্ৰত আপুনি কি ভাবে নিশ্চয় কমেণ্টত জনাব ভাল নে বেয়া আৰু যদি আপোনাৰ আজি এই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টত জনাব আপোনালোকৰ নিজৰ মতামত আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ থেংক ইউ পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ত